হেল্ল' বন্ধুসকল, আজি আমি আলোচনা কৰিম এণ্ড্ৰইড মোবাইলৰ পৰা কেনেকৈ HD ইউটিউব থাম্বনেইল বনোৱা হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক। প্ৰথমতে গুগল প্লে ষ্ট'ৰৰ পৰা এপছ এটা ডাউনলোড কৰিব লাগিব। এপছটোৰ নাম হৈছে পিক্সেল লেব। এইটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। মোৰ অলৰেডি ডাউনলোড আছে। ইয়াৰ চিম্বলটো এনেকুৱা হ'ব, পিক্সেল লেব। এইটো ডাউনলোড কৰি ল'ব। এপছটো খোলাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াৰ ওপৰত যিটো চিম্বল আছে ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে ইউজ ইমেজ ফ্ৰম গেলাৰী বুলি ওলাব। ইয়াৰ পৰা এটা ইমেজ এটা ইম্পৰ্ট কৰি ল'ব। আগতে এইকেইটা ইমেজ, যিটো ইমেজ মানে ইউটিউব থাম্বনেইল লগাব বিচাৰে, এইকেইটা ইমেজ গুগলৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। গুগলৰ পৰা ডাউনলোড কৰি গেলাৰীত এডিট কৰি ৰাখিব লাগিব। এডিট কৰি ৰাখিখিনি ডাইৰেক্ট লগাব লাগিব, তেতিয়া সুবিধা হয়। মই ইয়াৰ পৰা ইমেজ এটা ইম্পৰ্ট কৰিলোঁ। এইটো ইমেজটো ইম্পৰ্ট হ'ল। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত ইয়াত ইমেজ চাইজ য'ত লিখা আছে, ইমেজ চাইজত ক্লিক কৰিব। ইমেজ চাইজত ক্লিক কৰি কিনে ইয়াত কাষ্টম বুলি য'ত ওলাই আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইউটিউব থাম্বনেইল য'ত লিখা আছে এইটো ক্লিক কৰি কিনি অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত আকৌ ইয়াত তলত ওচৰত এটা চাৰ্কুলাৰ চিম্বল এটা আছে, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইয়াত ষ্টিকাৰ্ছ, ইম্পৰ্ট, ড্ৰ, শ্বাৰ্প এইকেইটা বহুত অপশ্যনছ ওলাব। ইমেজটো আগতে ইম্পৰ্ট কৰি ল'ব লাগিব গেলেৰীৰ পৰা। আগতে ইম্পৰ্ট কৰি লওঁ এলবামৰ পৰা। ইয়াৰ পৰা মই যিটো ইমেজ মই এডিট কৰি ৰাখিছিলোঁ সেইটো ইম্পৰ্ট কৰি লওঁ। এইটো ইম্পৰ্ট কৰাৰ পাছত ইয়াত ছেট কৰি দিব। কিমান ডাঙৰকৈ লাগে, যিমান সৰুকৈ লাগে, যিমান ডাঙৰকৈ লাগে ছেট কৰি দিব। ছেট কৰি দিয়াৰ পাছত আকৌ ইমেজ যদি লগাব বিচাৰে আকৌ ইম্পৰ্ট কৰি ল'ব। ইম্পৰ্টত যাব, তাৰপিছত আকৌ ইম্পৰ্ট কৰি ল'ব। মই আকৌ এটা ইম্পৰ্ট কৰি দিছোঁ। এতিয়া এডজাষ্ট কৰি লওঁ ইমেজটো। এইটো এডজাষ্ট কৰি আকৌ ইয়াত য'ত লিখা আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পাছত ইয়াত যিটো টেক্সট লিখিব বিচাৰে আপুনি সেইটো লিখি দিব। মই ইয়াত লিখিছোঁ কেনেকৈ HD ইউটিউব থাম্বনেইল আগতে এইটো ছেট কৰি লওঁ। কেনেকৈ HD ইউটিউব এটা আকৰটো এডজাষ্ট কৰি ল'ব লাগিব আগতে। ইয়াত বহুত অপশ্যনছ আছে কৰিবলৈ গ'লে। ইয়াত আকৰকেইটা কাৰ্ভ কৰিব পাৰি, কালাৰ দিব পাৰি, বল্ড কৰিব পাৰি। মই চিম্পলকৈ জাষ্ট ডেমৰ কাৰণে বনাইছোঁ। বল্ড কৰি লৈছোঁ। বল্ড কৰি কিনি কালাৰটো চেঞ্জ কৰি দিছোঁ। কালাৰটো মই ইয়াত এইটো কালাৰ দিছোঁ। কেনেকৈ HD ইউটিউব আকৌ টেক্সটত গৈ কিনি টেক্সট লিখিম। কেনেকৈ ইউটিউব থাম্বনেইল এইটো মই ব্লেক কৰি দিম। আকৰটো মোৰ ফেভাৰাইট হয় ব্লেক। কেনেকৈ ইউটিউব থাম্বনেইল ব্লেকে আছে, সেইটো মই আকৰটো আকৌ বল্ড কৰি লওঁ। বল্ড কৰি কিনি আকৰটো ডাঙৰ কৰিম অলপ। কেনেকৈ HD ইউটিউব থাম্বনেইল আকৌ টেক্সট লিখিম। মোবাইলৰ পৰা বনোৱা হয়।
বনোৱা হয় হয় কমা দি দিছোঁ এটা আকৌ সেট কৰি লওঁ কেনেকৈ UHD ইউটিউব থাম্বনেল মোবাইলৰ পৰা বনোৱা হয় অলপ আকৌটো এডজাষ্ট কৰি লওঁ আকৌটো মই এইটো কালাৰটো সেটিং কৰিছোঁ কালাৰটো এইটো কালাৰ দিছোঁ ভাল লাগিছে তাৰপিছত এইটো আকৌ বল্ড কৰি লওঁ বল্ড কৰি লৈছোঁ কেনেকৈ HD ইউটিউব থাম্বনেল বনোৱা হয় বল্ড কৰি লৈছোঁ এইটো যদিহে মই এইটো কাৰ্ভ কৰিব বিচাৰোঁ বহুত অপচন আছে ইয়াত কাৰ্ভ কৰিব পাৰি বা আখৰৰ ফন্টৰ সাইজটো চেঞ্জ কৰিব পাৰি এবাৰ কাৰ্ভ কৰিব পাৰি যদি মই কাৰ্ভ কৰিব বিচাৰোঁ এনেকৈ কাৰ্ভ কৰিব পাৰি বাৰু কাৰ্ভ নেলাগে সেইটো কাৰণে কাৰ্ভ কৰা নাই জাষ্ট ডেমৰ কাৰণে দেখাই দিছোঁ কেনেকৈ HD ইউটিউব থাম্বনেল বনোৱা হয় মোবাইলৰ পৰা বনোৱা হয় এইটো আকৌ ইয়াত গৈ কিনি ইয়াত য'ত এইটো চিম্বল আছে ইয়াত ক্লিক কৰি কিনি সেভ এজ ইমেজত ক্লিক কৰি দিব এটা অটোমেটিক সেভ হৈ যাব গ্যালারিত সেভ হৈ যাব অটোমেটিক সেভ হৈ যাব এতিয়া সেভ হৈ গ'ল ইয়াৰ আগৰ ভিডিঅ'ত মোবাইলৰ পৰা কেনেকৈ এন্ড্ৰইড মোবাইলৰ পৰা ইউটিউব চেনেল ক্ৰিয়েট কৰে এইটো আপলোড কৰিছোঁ আজিলৈ ভিডিঅ'টো সিমানে যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব